प्रमोद बरुवे जोआ 5 बছৰ खूब पारदर्शितारे सहित बीटीसी निर्वाचन बीटीसीখন परिचालना करिছে আৰু আজি দিনটোতো बीटीसीৰ উৰ্খাগৌৰা ব্ৰহ্ম ইউপিপিএলৰ আমাৰ মন্ত্ৰীসভাৰ সদস্য আৰু আমিও प्रमोद বৰুৰ মন্ত্ৰীসভাত বিজেপি দল সদস্য হিচাপে আছে। আমি বিজেপি দলৰ আগৰ পৰা এটা সিদ্ধান্ত আছে যে বিটিসিৰ ইলেকশন আমি অকলে খেলিম, কিন্তু আমি বড়ো জাতি সত্তাৰ যেটো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ তাক আমি সন্মান কৰো। সেই কাৰণে আমাৰ যিমান শক্তি সিমান শক্তিমতে আমি প্ৰতিদ্বন্দিতা কৰিম আৰু प्रमोद বৰুৰ প্ৰতি আমাৰ শুভকামনা থাকিব। আৰু যি কেইটা সিটত আমি কন্টেস্ট নকৰো সেই কেইটা সিটত ডেফিনেটলি আমাৰ प्रमोद বৰুৰ জিকিয়া হওক তাক আমি কামনা কৰিম, কিন্তু আমি নিৰ্বাচনত অকলে খেলিম, এইটোৱে কথা। प्रमोद বৰুৱে যোৱা 5 বছৰ খুব পাৰদৰ্শিতাৰে সৈতে বিটিসি নিৰ্বাচন বিটিসিখন পৰিচালনা কৰিছে আৰু আজি দিনটোতো বিটিসিৰ উৰ্খাগৌৰা ব্ৰহ্ম ইউপিপিএলৰ আমাৰ মন্ত্ৰীসভাৰ সদস্য আৰু আমিও प्रमोद বৰুৰ মন্ত্ৰীসভাত বিজেপি দল সদস্য হিচাপে আছে। আমি বিজেপি দলৰ আগৰ পৰা এটা সিদ্ধান্ত আছে যে বিটিসিৰ ইলেকশন আমি অকলে খেলিম, কিন্তু আমি বড়ো জাতি সত্তাৰ যেটো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ তাক আমি সন্মান কৰো। সেই কাৰণে আমাৰ যিমান শক্তি সিমান শক্তিমতে আমি প্ৰতিদ্বন্দিতা কৰিম আৰু प्रमोद বৰুৰ প্ৰতি আমাৰ শুভকামনা থাকিব। আৰু যি কেইটা সিটত আমি কন্টেস্ট নকৰো সেই কেইটা সিটত ডেফিনেটলি আমাৰ प्रमोद বৰুৰ জিকিয়া হওক তাক আমি কামনা কৰিম, কিন্তু আমি নিৰ্বাচনত অকলে খেলিম, এইটোৱে কথা। গান্দোলা রাজা নবাকিমা নंगौ आङो बिटिएफनि गान्दोला राजा गान्दोलाया माब्ला जिरो जेब्ला अखा हागोन जेब्ला दैबाना फैगोन अब्ला गान्दोलाया बिरो आंखौ बुंदों बेवहाय बाहां बैयाव बाहां इउपिपिएलआव बादों आं मानो गान्दोला राजाब्ला बिटिएफ दलनिफ्राय बिरबोनानै इउपिपिएल दलाव बाफैदों खारन दङ जोंनि जि राजनैतिक जुजिनाय जोंनि जि राजनैतिक युद्ध दावहा बेवहाय बिटिसिनि मोजां खामानि मावनांगौब्ला बिटिसि जुदि हसा हसिकै ইয়াত শান্তি প্ৰতিষ্ঠা কৰিব লাগে, বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী ভাগাভাগীৰ মাজত যদি একতা আনিব লাগে, বিটিসি বাকীক যদি ৰাজনৈতিকভাৱে একত্ৰিত কৰিব লাগে, সামাজিকভাৱে প্ৰত্যেক জাতি গোষ্ঠীক সমানে সমান চাব যদি লাগে, কাম যদি কৰিব লাগে, আমাৰ ভৱিষ্যত যদি আমি নিৰ্ণয় কৰিব লাগে, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যদি আমি ভাল কৰিব লাগে, গাঁৱে ভূঞে এই বড়ো ৰাজবংশী নেপালী আদিবাসী অসমীয়া বঙালী মুছলিম হিন্দু খ্ৰীষ্টিয়ান সকলোৱে যদি একগোট হৈ পেলাই বিটিসি পূৰ্ণাংগভাৱে যদি নিৰ্মাণ কৰিব লাগে, তেতিয়াহ'লে আজিৰ দিনত বেলেগ দল নহয় ইউপিপিএল দলৰ দ্বাৰাহে এই কামটো সম্ভৱপৰ হয়। এমপি ইলেকশ্যন সেই এমপি ইলেকশ্যনত কেণ্ডিডেট আছিলে বহুতে আপোনালোকৰ মাজতো মোক ভোট দিছিলে। আজি মই ইউপিপিএল দলত যোগদান কৰিছো, 4-5 মাহ আগত মই ইউপিপিএল দলত যোগদান কৰিছো আৰু মোৰ লগত হাজাৰ হাজাৰ বিপিএফ দলৰ নেতাসকলে ইউপিপিএল দলত যোগদান কৰিছে। বহুতে মোক প্ৰশ্ন কৰিছে, এতিয়াও কোনোবা প্ৰশ্ন কৰিব পাৰে, বিপিএফ দলৰ ডেপুটি চিফ হৈ পেলাই আৰু বিপিএফ দলৰে উপসভাপতি হৈ পেলাই দল এৰি কিয় ইউপিপিএল দলত যোগদান কৰিছে? बिदामोन फंबायमोन बिब' बिनानावमोन बे खोथाखौ गोबां मानसिफ्रा आंनाव सोंबाय थादों आरो बे खोथाफोरखौनो रायलायलायनानै माजे माजे बहुत धৰণৰ তৰ্ক বিতৰ্ক হৈ আছে। আজি মই আপোনালোকৰ আগত ক'বলৈ লাজ নকৰো, মোক বিপিএফৰ কয়েকজন নেতাই কৈছে
অসমীয়াত কি কয় মই নাজানো, কিন্তু বড়ো ভাষা। সকলক নমস্কাৰ জনাইছোঁ। তো আজি আমাৰ যিটো কাৰ্যসূচী, আজিটো হৈছে আমাৰ প্ৰাইমাৰী ৱাবাৰী প্ৰাইমাৰী কমিটি আজি গঠন কৰাইছে। তো আজি দেখিলোঁ আমি মানুহ আমাৰ লগত আজি বহুত দলে বলে যোগদান কৰি আছে। আজিৰ দিনত আমাৰ নতুন যিটো অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, সেইটো দৰ্শক ৰাইজে মানে আঁকোৱালি লৈছে। আৰু ইতিমধ্যে আমি গাঁৱে ভূঞে আমাক মানে আহ্বান কৰি আছে যে আপোনালোকে আহক, আমাৰ গাঁৱত আপোনালোকে মিটিং লওক, আপোনালোকৰ অপিনিয়নবিলাক আমাক জনাওক, এনেধৰণৰ আমাক ইনভাইটেশ্যন কৰি আছে ৰাইজৰ মাজত। আগন্তুক নিৰ্বাচনটো ক'ব গ'লে এতিয়া আমাৰ কথা নহয়, এইটো জনসাধাৰণে আজি UPP বিচাৰি আছে। এতিয়া আমি সময় দিব নোৱাৰা হৈছে যে আজি আমাৰ গাঁৱত আহক, আপোনালোকে প্ৰগ্ৰাম লওক, এনেকুৱা মানে দিনতে আমি 4-5টাকে প্ৰগ্ৰাম লৈ আছোঁ। BPF 17টা বছৰ চৰকাৰ চলাইছে আৰু হয়, সঁচা ক'ব লাগিব যে BTC চৰকাৰ যেতিয়া হাগ্ৰামা চৰকাৰ নিৰ্দেশত, তেতিয়া আমি ভালে দেখিছোঁ। কাৰণ যিটো BTC ছেক্ৰেটাৰী হওক, আপোনাৰ CIT হওক, বা আমাৰ ৰাস্তাবিলাক যিটো কাঠৰ দলং আছিল, কাঠৰ ব্ৰিজ আছিল, এইবিলাক আজি RCC হ'ল। আমি দেখা যি অৱস্থা, সেইটো আমি কৰা নাই, সেইটো কোৱাটো বিৰাট অধৰ্মী হ'ব। গতিকে আমি হাগ্ৰামা ছাৰক আমি ক'ব নাযাওঁ যে হাগ্ৰামা কাম কৰা নাই, কাৰণ আমি বুলি নহয়, আজি আমাৰ বিটিআৰ বাসীয়ে ক'ব যে হাগ্ৰামা ছাৰে যথেষ্ট কাম কৰিছে। কিন্তু আজি বাকুংগিৰি সমষ্টি হিচাপত সেইটো আমাৰ হাগ্ৰামা ছাৰৰ দায় নহয়। কিন্তু এতিয়া আমাৰ এই বাকুংগিৰি 11 নং বাকুংগিৰিত আমাৰ এজন MCLA দনেশ্বৰ ছাৰে আছিলে। কিন্তু আজি আমি প্ৰায় আমাৰ গাঁওবিলাকত বা জনজাতি গাঁওবিলাকত মানে গাঁৱলীয়াবিলাকত আমি দেখিছোঁ যে আজিলৈকে এনেকুৱা অৱস্থাত আছে যে কোনো পাতৰ নাই, এনেকুৱা আগৰ দৰে আদিম যুগৰ দৰে ৰাস্তাবিলাক ভাল হোৱা নাই। আজি আমাৰ কথা নহয়, এইটো যাওক, আপোনালোকে গাঁৱে ভূঞে যাওক যে গাঁৱৰ অৱস্থাবিলাক কেনেকুৱা আছে। ইমান বেয়া অৱস্থাত আছে আজিলৈকে। আৰু আজি ক'ব গ'লে যিটো নতুন চৰকাৰ, পৰিৱৰ্তন চৰকাৰ কৈছে আমাৰ এইটো বিটিআৰটো আমি মানে কি কৈছে, পৰিৱৰ্তন চৰকাৰ কৈছে। কিন্তু পৰিৱৰ্তন BTC যি সময়ত মানে পৰিৱৰ্তন হৈছে বা মানে কামখিনি আগবাঢ়িছে, তাৰপিছত পৰিৱৰ্তন চৰকাৰৰ সময়ত আগবাঢ়া নাই। পাৰ্টি হিচাপে এতিয়া APP দল হয়, পাৰ্টি হিচাপততো আমাৰ এজনেই কেণ্ডিডেট হয়, তাত আৰু কোনো তেনেকুৱা এগেইনষ্টিভ নাই বা কেণ্ডিডেট নাই, অকলে আছে। আমাৰ 11 নং বাকুংগিৰি কেণ্ডিডেটটো হৈছে শ্ৰীমতী উদাংশী নাৰ্জাৰী ডাঙৰীয়ানী। এখেতক অলৰেডি আমি এখেতৰ নামতে আমি আজি গাঁৱে ভূঞে মানে প্ৰচাৰ অভিযান চলাই আছে। আৰু আজিৰ তাৰিখত আজি আমি দেখিলোঁ যে মানুহ দলে দলে আহি বাইদেউৰ ওচৰত আহি মানে দিন তাৰিখ ধাৰ্য কৰি আজি প্ৰগ্ৰামত আমি সদায় ওলাই আছোঁ। আমি ৰাতিপুৱা 9:30 বজাৰ পৰা আমি ওলাই যাওঁ, কেতিয়াবা ৰাতি আমি 11টাত আহি পাওঁ ঘৰত। এনেকুৱা অৱস্থাত আছোঁ আমি।